লোক সংস্কৃতিৰ শিল্প জগতত এক অন্যতম শিল্পকলা পুতলা নাচ। ভাৰতৰ পুতলা নাচ এক প্ৰাচীনতম সাংস্কৃতিক অনুষ্ঠান। ঠিক তেনেদৰে অসমৰ পৰম্পৰাগত লোকপ্ৰিয় অনুষ্ঠানসমূহৰ ভিতৰতো অন্যতম পুতলা নাচ। এই পুতলা নাচৰ সৈতে জড়িত দক্ষিণ কামৰূপৰ এগৰাকী ব্যক্তি, যাৰ হাতৰ পৰশত প্ৰাণ পাই উঠে পুতলাসমূহে, যাৰ পুতলা নাচে মুগ্ধ কৰে দৰ্শকৰ মন। তেওঁ হ'ল পলাশবাৰী সমষ্টিৰ দখলা গাঁৱৰ নিবাসী অৱনী শৰ্মা। চাওক অৱনী শৰ্মাক লৈ প্ৰস্তুত কৰা আমাৰ এক প্ৰতিবেদন। নিজাববীয়া প্ৰচেষ্টা, এই ক্ষেত্ৰত আপুনি চৰকাৰৰ পৰা কিবা সহায় সহযোগ পাইছিল? প্ৰচেষ্টাটো মোৰ নিজাববীয়া, কিন্তু এনেই অসম চৰকাৰৰ পৰা 2 বছৰ মই এককালীন পালোঁ। এবাৰ পালোঁ 20,000 টকা, এবাৰ দিলে 50,000। এইখিনিয়ে, বাকী মোৰ নিজাববীয়া। কিন্তু মই আমাৰ চেণ্ট্ৰেল গভমেণ্টৰ পৰা যিটো নতুন দিল্লী সংগীত নাটক একাডেমী, তাৰ পৰা অৱশ্যে প্ৰতি বছৰে একোটা অনুষ্ঠান পাতি তেওঁলোকে মোক নিমন্ত্ৰণ জনায় আৰু তাত গৈ পাৰিশ্ৰমিকখিনি তেওঁলোকৰ পৰা পাওঁ। কি বৰ্তমান আপোনাৰ লগত কিমানজন মানুহ নিয়োজিত হৈছে? বৰ্তমান মোৰ লগত 10জন। গোটেইখিনিকে আপুনি সেই পাৰিশ্ৰমিকখিনি দিবলগীয়া হয়? পাৰিশ্ৰমিক দিবই লাগিব। আজিকালি এতিয়া পাৰিশ্ৰমিক নহ'লে কোনেও একো কাম নকৰে, গতিকে পাৰিশ্ৰমিকখিনি দিব লগা হয়। আৰু তাৰ বিনিময়ত আমি এনেই ধৰা কাৰোবাৰ অনুষ্ঠান কৰিবলৈ গৈছোঁ, তাত কিবা এটা পালোঁ। সেইখিনি কিন্তু যথেষ্ট নহয়, তথাপি সেইখিনিৰে আমি অকণমান কৰি আৰু কষ্ট কৰি হ'লেও অনুষ্ঠানটো মই চলাই আছোঁ। আপুনি এতিয়ালৈকে ক'ত কেনেকৈ অনুষ্ঠানসমূহ কৰিছে? অসমৰ বাহিৰতো গৈছে? অসমৰ গোটেই, আৰু অসমৰ কোনো ঠাই বাকী নাই। তাৰপিছত ভাৰতবৰ্ষৰো প্ৰায়বোৰ ঠাইতে গ'লোঁ। বোম্বাই, দিল্লী, বেংগলৰ, লক্ষ্ণৌ, গোটেইবিলাক সংগীত নাটক একাডেমীৰ জৰিয়তে তেওঁলোকৰ নিমন্ত্ৰণত প্ৰায়বিলাক ষ্টেটতে, বিহাৰৰ পৰা ইত্যাদি কৰি গোটেইবিলাকতে গৈছোঁ। আপুনি যে পুতলা নাচ দেখুৱায়, তাৰ কাহিনীসমূহ আপুনি ক'ৰ পৰা লয়? কাহিনী সাধাৰণতে শাস্ত্ৰীয় কাহিনীবোৰ বেছিকৈ লওঁ, যেনে বেউলা, হৰিচন্দ্ৰ, সাবিত্ৰী সত্যবান, ভক্ত প্ৰহ্লাদ, এনেকুৱা শাস্ত্ৰৰ জ্ঞানবিলাক অলপ বেছি ধৰণে মানুহৰ মাজত প্ৰচাৰ কৰা যায়। আৰু পুতলাৰ মেইন বস্তু হ'ল সেইবিলাকেই, সেইবিলাকত এটা আকৰ্ষণ বেছি বাঢ়ে। তাৰপিছত আজিকালি অৱশ্যে মই আধুনিক নাটকো প্ৰচাৰ কৰিছোঁ। আধুনিক নাটকসমূহ পুতলাৰ জৰিয়তে লৈ আনিছোঁ। তাত আধুনিক কলা কৌশলো, লাইটিঙৰ পৰা ইত্যাদি কৰি গোটেইখিনি, চাউণ্ডৰ পৰা গোটেইখিনি বৈদ্যুতিক পদ্ধতিৰে চলাবলৈ লাহে লাহে আৰম্ভ। কেতিয়াৰ পৰা জড়িত? মই পুতলা নাচৰ সৈতে জড়িত 1976 চনৰ পৰা মই নিজাববীয়াকৈ কৰিছোঁ, ৰুবি পাপেট থিয়েটাৰ নামেৰে। কিন্তু তাৰ 5 বছৰ আগৰ পৰাই মই জড়িত। পশ্চিমবংগৰ এটা পুতলা আছিল, তাৰ নাম আছিল সন্তোষীমা পুতলা থিয়েটাৰ, আৰু তাৰ গুৰু আছিল, মোৰ আচলতে গুৰু হ'ল শ্ৰীধৰ দাস, আৰু তেখেতৰ লগতে জড়িত হৈ মই কামবোৰ শিকিছিলোঁ।